চাওঁতে বছৰটো পাৰেই হৈ গ'ল আৰু এতিয়া কাইলৈ নতুন বছৰ সোমাবই। আজি তাকে চাওঁ, ল'ৰাটো ওলৈ যাওঁ কৰি আছে। তাকে চাওঁচোন, আজি ঘৰতে পাৰ্টিটো খাব লাগিব, খানাটো বনাই। হেৰা শুনিছানে? আজি খানা খোৱাটো কি কৰিবা, ঘৰতে খাব লাগে। মাছ মাংস অকণ আনোগৈ, আনি ল'ৰাটোৰ সৈতে আমি আটাইকেইটাই খাম আৰু। ভলো আৰু এই যুগলক মাতিম। হেৰা হ'বনে বাৰু? মই বেয়া কথা কৈছোঁ নেকি? ঘৰতে খালে ভাল হ'ব। নহ'লে ল'ৰাটোৱে কৈ আছে পিকনিকত যাওঁ। পিকনিক খালেগৈ মোৰ অকণ চিন্তা লাগে। আঁতৰলৈ যাব, ল'ৰা দামুৰি লৈ নৈ কাষত খেলিব মেলিব, সেইবোৰৰ কাৰণে ভয় লাগে। হয় পাই, আপুনি ঠিক কথাই কৈছে দেই। আমাৰো এই টেনশ্যনে হৈ থাকিব তাক পিকনিকলৈ পঠাই পেলাই। এতিয়া সেই যাওঁ, তাক মাতি দিওঁগৈ ভাতটো খাবলৈ। ভাতো হ'ল নহয়, আৰু সি চাগে মন চন মাৰি বহি আছে বিচনাত। মই যাওঁ তাক মাতি দিওঁগৈ, কওঁগৈ তাক লগৰখিনিকে লৈ আহিবি আজি ৰাতি আমাৰ ঘৰতে খানাটো খাবলৈ। তাৰপৰা যাওঁ ইয়াক মাতি দিওঁগৈ। আৰু ব'লক, আপুনিও হাত ভৰি ধুই লওক, ধুই পেলাই খাই লওকগৈ ব'লক। অ' ৰাজু শুনচোন, তই লগৰখিনিক মাতি দিবি, আজি ৰাতি আমাৰ ঘৰতে খানাটো খাব লাগিব। আৰু আজিতো এনেও গোটেই বছৰটো শেষৰ দিন, সেইকাৰণে চবে মিলি পেলাই আজি আমাৰ ঘৰতে খানাটো খাম। তই এতিয়া মাতি দিবিগৈ তাহাঁতক খানাটো খাবলৈ। আৰু চাওঁচোন, তই এনেকৈ মন চন মাৰি নাথাকিবি। পিকনিক খাবলৈ তোক দূৰলৈ যাবলৈ দিবলৈ ভয় লাগে নহয়, দেখা নাই ইমান ঘটনাবোৰ হৈ থাকে। আৰু এটা তই কাম কৰিবি, পাৰিলে আমি কাইলৈ ওচৰৰ পথাৰখনতে পিকনিকটো খামগৈ। আৰু তই আজি কৈ থৈ আহিবি তোৰ লগৰখিনিক যে ওচৰৰ পথাৰখনতে আমি পিকনিক খামগৈ। আৰু তোৰ গোটেই লগৰখিনিক মাতি থৈ আহিবি আজি। তাৰপৰা তেতিয়াহে কাইলৈ সোনকালে ওলাব পিকনিক খাবলৈ। আৰু এতিয়া ভাত হৈ গ'ল, ভাত চাত খাই পেলাই তই যা তোৰ লগৰখিনিক মাতি থৈ আহগৈ, আৰু ৰাতিলৈও মাতি দিবি দেই। এতিয়া মই ভাত বাঢ়োঁগৈ, এতিয়া খাই লহি। মা তুমি ঠিক কথাই কৈছা। আৰু এতিয়া ভাতটো দিয়াগৈ, যোৱা। মই এতিয়া তাহাঁতক গৈ পেলাই মাতি থৈ আহোঁগৈ। আৰু দূৰত খোৱাও একেই কথা, ওচৰত খোৱাও একেই কথা দিয়া। আমাৰ ওচৰত খালে বেছি ফূৰ্তিহে লাগিব। আৰু যোৱা, মই এতিয়া মোৰ লগৰখিনিক মাতি দিওঁগৈ, তুমিও যোৱা ভাত উলিয়াওঁগৈ, যোৱা ভোক লাগিছে। আৰু খাই পেলাই মই যাওঁ, তাহাঁতক মাতি থৈ আহোঁগৈ কাইলৈ কাৰণেও আৰু আজিৰ কাৰণেও। ব'ল এতিয়া খাই লগে ব'ল ভাতটো। আৰু মোৰ ৰাতিৰ কাৰণেও যোগাৰ কৰিবলৈ আছে নহয়, আৰু ঢেৰ যোগাৰ কৰিব লাগিব। ব'ল, মাছ মাংস, ইফালে চব্জি কাটিবলৈ আছে, ঢেৰ কাম আছে মোৰ। ব'ল এতিয়া, তহঁতি মোক আজৰি কৰি দিলে মই এতিয়া এইবিলাক কাম কৰিবগৈ পাৰিম। ব'ল এতিয়া খাই লগে আহ। ভালেই হ'ল পাই, মই এতিয়া ভাতটো খাই পেলাই যাওঁ, মোৰ লগৰখিনিক মাতি থৈ আহোঁগৈ। ইয়াহো, আজি কি যে ফূৰ্তি লাগিব, কাইলৈও যে কি যে ভাল লাগিব আৰু দেই। মা বনোৱা খানাটো জল্দি বনোৱা। মোৰ লগৰখিনিও আহি পাবহিয়ে চাগে এতিয়া। আৰু এতিয়া মই যাওঁ অকণমান বাহিৰলৈ, তাহাঁতক আগবঢ়াই আনোগৈ। আৰু এতিয়া তুমি সোনকালে বনাই লোৱা আৰু এতিয়া মই যাওঁ, মই দেউতাক মাতি দিওঁগৈ, ৰ'বা তোমাক অকণমান হেল্প কৰি দিব। তোমাৰ চব কাম হৈ গ'ল নেকি? মই আহিছিলোঁহে তোমাক সহায় কৰি দিম বুলি। হ'ল যদি হ'ব দিয়া, ভাত উলিওৱাগৈ যোৱা। আৰু ইহঁতি বহি আছে নহয় চব, তাহাঁতক ভাতটো দি পেলাই আৰু আমি একেবাৰে লাষ্টত খাম। আৰু যোৱা, এতিয়া তাহাঁতক ভাতটো দি লোৱাগৈ, আৰু এতিয়া আমি খামগৈ আৰু। ঠিক আছে, মই ভাতটো উলিয়াই লওঁগৈ। আৰু আমি একেবাৰে দেৰিকৈ খাওঁ, আৰু ইহঁতক আলহীক দি লওঁ ফাৰ্ষ্টত খাবলৈ। তাৰপৰা আমি খাম আৰু দিয়ক, মই উলিয়াই লওঁগৈ ৰ'ব। এয়া ভাত খাই লওক আপোনালোকে, আৰু ময়ো ভাতটো খাই লওঁ। ইহঁতি খাই বৈ গ'ল, তাৰপৰা এতিয়া মই খাই লওঁ। এতিয়া একেলগতে খালেহে ভাল লাগে আৰু খানাটো, সেইকাৰণে খাই বৈ লওঁ আৰু দেই। আজি খানা খাই ভাল লাগিলে ন? আৰু তুমিও বৰ ধুনীয়াকৈ খানা বনালা দেই আজি। আৰু 1 তাৰিখ সোমালেই, আৰু হাঁহিৰ ফূৰ্তিৰে গোটেই বছৰটো পাৰ হৈ গ'ল। আকৌ আহিবলগীয়া বছৰটো এইদৰে যাতে পাৰ হৈ যায় আৰু। ঠিকেই কৈছে আপুনি। গোটেই বছৰটো হাঁহি ফূৰ্তিৰে মাজেৰে পাৰ হৈ গ'ল, আৰু সুখ দুখেৰে। আৰু আহিবলগীয়া নতুন বছৰটো যাতে এইদৰে পাৰ হৈ যায়। আৰু আপোনালোকলৈও নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ভালদৰে থাকিব হাঁহি ফূৰ্তিৰে। থেংক ইউ।